ভাইৰাছ আপোনাক নামাৰে, শৰীৰ ভাইৰাছৰ ঘৰ। এই কথাটো কিমান সত্য মই এই বিষয়ে আপোনালোকৰ ওচৰত আজি আলোচনা কৰিম। তো আপুনি ভিডিঅ'খন সম্পূৰ্ণকৈ চাওক। অ'কে, আমি এটা কথা জানো যে মানুহে এনেকুৱা এটা জীৱ যিয়ে নিজৰ ঘৰখন নষ্ট কৰে আৰু বেলেগ প্ৰাণী নকৰে। তো আজিৰ সময়ত কি কৰোণা চলি আছে, মই কৰোণাৰ বিষয়ে এটা এক্সাম্পল দিছোঁ যে বা এক্সাম্পল লৈছোঁ যে ইমান এটা ক্ষুদ্ৰ মানে জীৱ ক'ব পৰা, ঠিক আছে। তো ইমান এটা ক্ষুদ্ৰ ভাইৰাছ যে আমি দেখা নাপাওঁ, যে আমাক নষ্ট কৰি আছে, ক্ষতি কৰি আছে আমাক। আমি লাহে লাহে মৃত্যুৰ দিশে আগুৱাই আছোঁ। তো ঘটনাটো কি যে বহুত প্ৰকাৰৰ বেক্টেৰিয়া আছে, ভাইৰাছ আছে। বেক্টেৰিয়াৰ দ্বাৰাও আমাৰ বেমাৰ হ'ব পাৰে, ভাইৰাছৰ দ্বাৰা বেমাৰ হয়। অ'কে, ঘটনাটো কি এই ভাইৰাছটো প্ৰাণীৰ শৰীৰতো আছে, অ'কে, মানুহৰ শৰীৰতো আছে। অ'কে, কিন্তু প্ৰাণীৰ শৰীৰত বা জীৱ জন্তুৰ শৰীৰত ক্ষতি কৰা নাই। কিয় ক্ষতি কৰা নাই? কাৰণটো কি, জীৱ জন্তুৰ শৰীৰত কেনেকুৱা ধৰণৰ বিহেভিয়াৰ কৰি আছে। জীৱ জন্তুৰ শৰীৰত যেনেকুৱা বিহেভিয়াৰ কৰি আছে নৰ্মালি মানুহৰ শৰীৰতো তেনেকুৱা বিহেভিয়াৰ কৰি আছে নৰ্মালি, কিন্তু আমি সহ্য কৰিব পৰা নাই, আমি মৰি আছোঁ। অ'কে, বুজি পাইছে? আমি সহ্য কৰিব পৰা নাই, আমি মৰি আছোঁ। অ'কে, আপোনাৰ অটখনৰে কথা কোৱা যায়। আপোনাৰ অটখত 2 কৰৰতকৈ অধিক বেক্টেৰিয়া আছে, কিন্তু এসময়ত আছিলে এই বেক্টেৰিয়া আপোনাক হানিকাৰক আছে, কিন্তু এতিয়া আপোনাৰ লগত এডজাষ্ট কৰি আছে আপোনাৰ শৰীৰৰ লগত। বুজি পাইছে? যদি মই মোৰ ঘৰখন নিজে নষ্ট কৰোঁ তেনেহ'লে মই নিজেই মৰি যাম। অ'কে, তো ঘটনাটো এনেকুৱা যে আপোনাৰ যে শৰীৰটো আছে, জীৱন আছে, আপোনাৰ জীৱনত আৰ্ব জীৱন আছে, গম পাইছে? কিন্তু এই আৰ্ব জীৱন আছে আপোনাৰ লগত মিলাই চলি আছে, সেইকাৰণে আপুনি জীয়াই আছে। অ'কে, নহ'লে সেই জীৱবিলাকো মৰি গ'লে। অ'কে, যদি বাহিৰা দেশৰ কথা কোৱা যায়, ছাপ'জ ইংলেণ্ড, আফ্ৰিকা বা জাৰ্মানী, সেইসকলৰ দেশৰ কথা কোৱা যায়, সেইবিলাক মানুহতো আমাৰ ভাৰতত আহি থাকে বা আহি আছে। তো সেইবিলাক মানুহৰতো মেণ্টক্স টেষ্ট কৰা যায়। অ'কে, মেণ্টক্স টেষ্টত এটা কিউবাৰ ক্লাছ বেক্টেৰিয়া দ্বাৰা হয়, মেণ্টক্স বেমাৰটো, ঠিক আছে। সেইবিলাক মানুহক যদি কি কৰা হয়, মেণ্টক্স টেষ্ট কৰা যায়। সেইবোৰ মানুহক কি হ'ব, মেণ্টক্স টেষ্টত কি হ'ব, মেণ্টক্স টেষ্ট কৰিলে দেখা দিব যে সিহঁতৰ মেণ্টক্স আছে। অ'কে, ঠিক আছে, মেণ্টক্স বেমাৰ আছে। যদি আমাৰ ভাৰতীয় লোকসকলক যদি মেণ্টক্স টেষ্ট কৰা যায়, আমি ফেইল হৈ যাম। অ'কে, আমি ফেইল হৈ যাম, কাৰণ আমাৰ শৰীৰত বহুত মাত্ৰাত কি আছে, টিউবাৰকুলছ বেক্টেৰিয়া আছে। কিন্তু সেই ব্যক্তিসকলক বা বেলেগ দেশৰ মানুহসকলক কি কৰি আছে, এটা বেমাৰৰ বা আক্ৰান্ত হিচাপে দেখুৱাই দি আছে লক্ষণবোৰ, কিন্তু আমাৰ শৰীৰত বেমাৰ হিচাপে দেখা দিয়া নাই। কাৰণ টিউবাৰকুলছ যিটো বেক্টেৰিয়া আছে আমাৰ শৰীৰৰ লগত ভাল বিহেভিয়াৰ কৰি আছে। গম পাই আছে আপুনি? কি কৰিছে, ভাল বিহেভিয়াৰ কৰি আছে, আৰু কোনো প্ৰাণীৰ শৰীৰত ভাল মানে ব্যৱহাৰ কৰি আছে। অ'কে, তো যেতিয়া সময়ত এই টিউবাৰকুলছ বেক্টেৰিয়া হানিকাৰক আছিল আমাৰ শৰীৰত, কিন্তু এতিয়া লাহে লাহে এডজাষ্ট হৈ গৈছে। কেনেকুৱা বিহেভিয়াৰ কৰিব লাগে আমাৰ শৰীৰত, বুজি পাইছে, আৰু তেনেকৈ বিহেভিয়াৰ কৰি আছে। অ'কে, তো আপুনি যদি মানে দেখে যে যেতিয়া এটা শিশু মানে জন্ম লয় বা 2 মাহ বা 3 মাহ হয়, তেতিয়া দেখিব তাৰ শৰীৰত দুনিয়াৰ গৰমাই হ'ব ধৰে, কিবা বেমাৰ হ'ব ধৰে। কাৰণটো কি জানে? যেতিয়া নতুন জন্ম লয়, নতুন এটা পৰিৱেশ পায়, তাত মানে এডজাষ্ট নহয়, তাৰ শৰীৰটো ফিজিকেলি এডজাষ্ট নহয়। সেইকাৰণে কি হয়, সময় লাগে তাত এডজাষ্ট হ'বলৈ, আৰু নতুনকৈ হোৱাৰ কাৰণে বহুত ধৰণৰ বেমাৰৰ সৃষ্টি হয়। তো আপুনি বুজি পাইছে মই কি ক'ব বিচাৰি আছোঁ। অ'কে, তো ভিডিঅ'খন যদি ভাল লাগে লাইক কৰা, শ্বেয়াৰ কৰা, আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰা। অ'কে, আৰু বেল আইকনখনত ক্লিক কৰি